নমস্কাৰ বন্ধু-বান্ধৱীসকল আছামিজ ৱৰ্ল্ড ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল জীৱনত সেই ব্যক্তিৰ বিষয়ে পৰীক্ষা কৰা অতি আৱশ্যক যিজন আপোনাৰ নিচেই ওচৰৰ, যিজনে আপোনাক বিশ্বাসঘাতক কৰিলে আপোনাৰ অনেক ক্ষতি হ'ব পাৰে। আমি সকলোৱে জানিব বিচাৰোঁ যে এই সন্মুখৰ মানুহজন কেনে, কি চাই আমি নিৰ্ধাৰণ কৰিব পাৰোঁ যে এই মানুহজন কি ধৰণৰ হ'ব। বহুতে প্ৰথম চাই এজন ব্যক্তি কেনে হয় তাৰ বিষয়ে জ্ঞাত হ'ব নোৱাৰে, যাৰ বাবে অনেকে অনেক সময়ত দুখ কষ্টৰ মুখামুখি হয়। মানুহক চিনা খুব এটা সহজ কথা নহয়, কিন্তু আচাৰ্য চাণক্যৰ এই উপায়ৰ দ্বাৰা সহজে চিনিব পাৰি যে সেই মানুহজন কেনে। আচাৰ্য চাণক্যই কোনো এজন মানুহক চিনি পোৱাৰ বাবে 4টা বিষয়ৰ ওপৰত ধ্যান ৰাখিব দিছে। সেই 4টা বিষয় কি জানো আহক এই ভিডিঅ'ৰ মাধ্যমেৰে। বন্ধু-বান্ধৱীসকল, ইয়াৰ আগতে আপোনালোকলৈ মোৰ অনুৰোধ, মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো টিপি দিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে। আহক আৰম্ভ কৰোঁ। প্ৰথম বিষয়টো যিটোৰ দ্বাৰা এজন মানুহক পৰীক্ষা কৰিব পাৰি সেইটো জানো আহক এটা কাহিনীৰ মাধ্যমেৰে। এজন ল'ৰাই তেওঁৰ বিয়াৰ ডেট ঠিক হৈ যোৱাৰ বাবে এটা সৰু পাৰ্টি দিছিল। যিজনী ছোৱালীৰ লগত বিয়া হোৱাৰ কথা আছিল সেই ছোৱালীজনীও সেই পাৰ্টিত উপস্থিত আছিল। তেনেতে পাৰ্টিৰ বাবে ৰন্ধা-বঢ়া কৰি থকা ৰুমত হঠাতে জুই লাগি যায়, যিটো নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছিল। ছোৱালীজনীৰ এটা বেগ য'ত গহনা আৰু দামী দামী বহুতো বস্তু আছিল সেইটো এটা ৰুমত থাকি গ'ল। তেতিয়া ছোৱালীজনীয়ে সকলোৰে আগত এই বুলি কয় যে তেওঁৰ হ'বলগীয়া স্বামীয়ে এই জুইৰ মাজেৰে গৈ জীৱনৰ লগত খেলি মোৰ বেগটো লৈ আহিব, কাৰণ তেওঁৰ হ'বলগীয়া স্বামীয়ে তেওঁক বহুত ভাল পায়। সেই কথা শুনি ল'ৰাটোৱে ছোৱালীজনীৰ পিনে চাই হাঁহে আৰু জুইৰ মাজেৰে গৈ সেই বেগটো সঁচাকৈ লৈ আহে আৰু ছোৱালীজনীক বেগটো দি কয় যে এয়া লোৱা তোমাৰ বেগ, কিন্তু মই তোমাক বিয়া কৰাব নোৱাৰিম। ল'ৰাটোৱে এনেকৈ কিয় ক'লে? ইয়াৰ উত্তৰ হ'ল ছোৱালীজনীৰ বাবে তেওঁৰ হ'বলগীয়া স্বামীতকৈ গহনাৰ বেগটো অধিক মূল্যৱান আছিল। তেনেক্ষেত্ৰত তেওঁ কেনেকৈ পাছত গোটেই জীৱন অতিবাহিত কৰিব? ছোৱালীজনীয়ে তেওঁৰ গহনাৰ বেগটো ত্যাগ কৰিব নোৱাৰিলে আৰু ল'ৰাটোৱে জীৱনৰ বাজি লগাই দিলে। আচাৰ্য চাণক্যৰ মতে এই ত্যাগৰ ভাৱনাই প্ৰথমে চোৱা উচিত কাৰোবাক পৰীক্ষা কৰাৰ বাবে। দ্বিতীয় বিষয়টো হ'ল যাৰ দ্বাৰা এজন মানুহৰ পৰিচয় পাব পাৰি সেইটো হ'ল চৰিত্ৰ। যি মানুহৰ চৰিত্ৰত কোনো দাগ নাই তেনে মানুহ সকলোতকৈ ভাল হয়। অন্যহাতে কাৰোবাৰ চৰিত্ৰ যদি দূষিত হয় তথা বিচাৰ অপবিত্ৰ হয় তেনে মানুহৰ পৰা দূৰৈত থকাই মংগল। তৃতীয়তে আচাৰ্য চাণক্যই কৈছে যে কোনো মানুহক পৰীক্ষা কৰাৰ বাবে তেওঁৰ গুণ দেখা উচিত, কিন্তু আমি মানুহৰ সুন্দৰতা দেখি মোহিত হৈ পৰোঁ। সাজ-সজ্জা, টকা পইচা, সুন্দৰতা ইত্যাদিতকৈ ওপৰত হৈছে মানুহৰ গুণ। চতুৰ্থতে অনেকে কাৰোবাক বন্ধুত্ব বনোৱাৰ সময়ত তেওঁৰ টকা পইচা, ক্ষমতা, ষ্টেটাছ, এডুকেশ্যন চায়, কিন্তু তেনেক্ষেত্ৰত মন কৰিব লাগে তেওঁৰ কৰ্মৰ বিষয়। আচাৰ্য চাণক্যই কোৱা শেষ উপদেশটো হ'ল মানুহক তেওঁৰ কৰ্মৰ দ্বাৰা বিচাৰ কৰা উচিত। যি ব্যক্তিয়ে অধৰ্ম পথেৰে অৰ্থ উপাৰ্জন কৰে বা অধৰ্ম কৰ্ম কৰে তেনে ব্যক্তিৰ পৰা সকলো সময়তে আঁতৰত থকাই উচিত। বেয়া কৰ্ম কৰা ব্যক্তিয়ে ওচৰে পাজৰে থকা ব্যক্তিৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। বন্ধু-বান্ধৱীসকল, এয়া আছিল আচাৰ্য চাণক্যই কোৱা 4টা বিষয় যিটোৰ দ্বাৰা আমি জানিব পাৰিম এজন ব্যক্তি কেনে। ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।